নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপৰ বিষয়ে। আজিম প্ৰেমজী স্কলাৰশ্বিপ 2026-27। এই স্কলাৰশ্বিপৰ জৰিয়তে যোগ্য ছাত্ৰীসকলে প্ৰতি বছৰে 30,000 টকাকৈ লাভ কৰিব। গতিকে ইয়াৰ বাবে কোনসকল ছাত্ৰীয়ে অনলাইন আবেদন কৰিব পাৰিব, কি নিয়ম বা চৰ্ত আছে আৰু আবেদন প্ৰক্ৰিয়া কেনেকুৱা হ'ব, সেই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে জনাওঁ যে এই স্কলাৰশ্বিপৰ জৰিয়তে প্ৰতিটো শৈক্ষিক বছৰত 30,000 টকাকৈ দিয়া হ'ব। আপোনাৰ কোৰ্চ যদি 2 বছৰীয়া হয় তেন্তে আপুনি মুঠ 60,000 পাব। 3 বছৰীয়া যেনে BA, BSc, BCom হ'লে মুঠ 90,000 পাব। 4 বছৰীয়া যেনে BTech and BPharm হ'লে মুঠ 1,20,000 পাব। আৰু 5 বছৰীয়া কোৰ্চ হ'লে সৰ্বমুঠ 1.5 লাখ টকালৈকে আৰ্থিক সাহায্য লাভ কৰিব। মনত ৰাখিব, এই অনলাইন আবেদনৰ বাবে কোনো মাচুল দিব নালাগে, একেবাৰে বিনামূলীয়া। আবেদনৰ অন্তিম তাৰিখ লাষ্ট ডেট 31 আগষ্ট 2026। এতিয়া জানো আহক কোনসকল ছাত্ৰীয়ে অনলাইন আবেদন কৰিব পাৰিব। 1 নম্বৰ, কেৱল ছাত্ৰীসকলৰ বাবে। এই স্কলাৰশ্বিপ কেৱল নিয়মীয়া ছাত্ৰীসকলৰ বাবে উপলব্ধ। 2 নম্বৰ, স্কুলীয়া শিক্ষা। আবেদনকাৰীয়ে ক্লাছ 10, মেট্ৰিক আৰু ক্লাছ 12 উচ্চতৰ মাধ্যমিক দুয়োটাই বাধ্যতামূলকভাৱে চৰকাৰী স্কুল বা কলেজৰ পৰা নিয়মীয়া ছাত্ৰী হিচাপে উত্তীৰ্ণ হ'ব লাগিব। 3 নম্বৰ, বৰ্তমানৰ নামভৰ্তি। 2026-27 শৈক্ষিক বৰ্ষত ভাৰতৰ যিকোনো স্বীকৃত চৰকাৰী বা বেচৰকাৰী কলেজ বা বিশ্ববিদ্যালয়সমূহত প্ৰথম বৰ্ষত নতুনকৈ নামভৰ্তি কৰা হ'ব লাগিব। ডিগ্ৰী বা ডিপ্ল'মা কোৰ্চত। কোনসকলে আবেদন কৰিব নোৱাৰিবা? যদি আপুনি আন কোনো স্কলাৰশ্বিপ লাভ কৰিছে বা আবেদন কৰিছে তেন্তে এই স্কলাৰশ্বিপৰ বাবে আপুনি যোগ্য নহ'ব। অনলাইন আবেদন কৰাৰ সময়ত আপোনাৰ কি নথিপত্ৰসমূহৰ প্ৰয়োজন হ'ব? 1 নম্বৰ, শেহতীয়া পাছপোৰ্ট চাইজ ফটো। 2 নম্বৰ, আধাৰ কাৰ্ড। 3 নম্বৰ, ক্লাছ 10ৰ মাৰ্কশ্বিট। 4 নম্বৰ, ক্লাছ 12ৰ মাৰ্কশ্বিট। 5 নম্বৰ, বৰ্তমান কলেজত নামভৰ্তি কৰা প্ৰমাণপত্ৰ। 6 নম্বৰ, বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ কপি। যিসকল ছাত্ৰীয়ে এই চৰ্তসমূহ পূৰণ কৰিব পাৰে তেওঁলোকে অতি সোনকালে অফিচিয়েল ৱেবছাইটত গৈ অনলাইন আবেদন সম্পন্ন কৰক। অনলাইন কেনেকৈ কৰিব লাগে তাৰ ষ্টেপ বাই ষ্টেপ আপডেট আমাৰ পাছৰ ভিডিঅ'টো দিয়া হ'ব। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।